কেন্দ্ৰৰ মহোদয়, প্ৰমুখ্যে বিদ্যালয়ৰ আমাৰ প্ৰধান শিক্ষক মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল। খেল ধেমালি শিক্ষাৰ এক প্ৰধান অংগ। খেল ধেমালিৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক দিশৰ উৎকৰ্ষ সাধন হয়। আমাৰ খেল ধেমালিৰ জৰিয়তে আমাৰ অংগ সঞ্চালন হয়, তেজ চলাচল হয় নাই বাৰু? আমি এইবিলাক পঢ়িবলৈ পাইছোঁ নে নাই পোৱা বাৰু? পাইছোঁ হয়নে বাৰু? কাৰ্যসূচী অনুসৰি আজি 15 তাৰিখ মঙলবাৰ। এতিয়া আছে পতাকা উত্তোলন কৰিব আমাৰ সমন্বয়ক মহোদয় ছাৰে। ইয়াৰ পাছতে হ'ব উত্তোলক মহোদয়ৰ দুআষাৰ। তাৰ পাছত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা খেল উদ্বোধন। পাৰ পানী আছে। ক শাখা হ'ব ক শ্ৰেণী, খ শাখা হ'ব প্ৰথম আৰু দ্বিতীয় শ্ৰেণী, গ শাখা হ'ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। তাৰ পাছত থাকিব চকী খেল। ক শাখাত থাকিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণী, খ শাখাত থাকিব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। ইয়াৰ পাছতে আমাৰ জলযোগাৰ ব্যৱস্থা আছে আৰু শেষত স্মৃতি শক্তি থাকিব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে। আজিৰ দিনটোৰ কাৰ্যসূচী ইমানেই। ধন্যবাদ। এতিয়া মই মাননীয় ছাৰক আমাৰ বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ পতাকাখন উত্তোলন কৰিব বাবে কোঁৱৰপুৰ মুক্তা প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক যি খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে, এই প্ৰতিযোগিতাত উপস্থিত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱক। এতিয়া আমাৰ বিদ্যালয়সমূহত যি আমাৰ খেল ধেমালি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ কথা আছিল, ইয়াৰ তাৰিখ আমাৰ শৈক্ষিক যি দিনপঞ্জী সেইমতে আগতে আছিল, কিন্তু বিভিন্ন কাৰণৰ কাৰণে আমাৰ চতুৰ্থ যি সামৰিক মূল্যায়ন হৈছে, সামগ্ৰিক মূল্যায়ন তাৰ পাছত অনুষ্ঠিত কৰা হৈছে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ লগতে কিয় খেল ধেমালি এইবিলাকত আমি জড়িত কৰিব লাগে, সেই বিষয়ে আমাৰ বাইদেউ ইতিমধ্যে দৰকাৰ হৈছে। तेरे नाल नलैया वे सजना तोड़ी बामी वे, तू इश्क मेरा मुर्शद मेरा वे। इश्क दे रंग विच रंगिया कन्ना विच मुंदड़ा पैया वे, खुद नू गवा मैं होया तेरा वे।
হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জ্বলি উঠে তোমাকে দেখিলে কেনো হয় নজনাকে কাষলৈ আহিলে জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে তুতি কৰা সুবিধাৰ হৃদয়ৰে ঘোষণা তোমাৰ পোৱাৰ জলে প্ৰেৰণা মুখাহে নিশাহে জানা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা